নমস্কাৰ, মই ৰোহন পুগনাই পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ আজি ভাদৈ পাঁচআলিৰ বেতনী গাঁৱত, আৰু মই আজি বেতনী গাঁৱত কিয় উপস্থিত আছোঁ সেয়া মোৰ ভিডিঅ'টো আপুনি চাই গৈ থাকক, নিশ্চয় গম পাব মই আজি বেতনী গাঁৱত কিয় উপস্থিত আছোঁ। মই আজি ইয়াত কিয় উপস্থিত আছোঁ সেয়া আপোনালোকক জনোৱাৰ আগতে মই সামগ্ৰিক পৰিৱেশটো আপোনালোকক এবাৰ দেখাই ল'ব বিচাৰিছোঁ। আপোনালোকে অনুমান কৰকচোন মই আজি কিয় ইয়াত উপস্থিত আছোঁ। মই গোটেই সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। গ্ৰীণ ৰুমত প্ৰৱেশ কৰিছোঁ, আৰু গ্ৰীণ ৰুমত মেকআপ চলি আছে। মই ভাৱৰীয়াসকলৰ সৈতে কিছু কথা পাতিব চেষ্টা কৰিম। এইজনৰ লাগিছে কি ৰোল কৈছে, শিৱ নেকি? আপোনাৰ নামটো? অনিল মেছ। অনিল মেছ। আপোনাৰ নামটো? ৰমেন গগৈ। কি অভিনয়? মই মানৱৰ ৰজা। মানৱৰ ৰজা, আচ্ছা। এইজনৰ সৈতে আপোনাৰ পৰিচয় কৰাই দিম। আপোনাৰ নামটো? মোৰ উৎপল গগৈ। এতিয়া ব্ৰজশীল চৰিত্ৰটোৰ ওপৰত ৰূপায়ণ কৰিম আজি। ব্ৰজশীল চৰিত্ৰ। সাজ সজ্জা চলি আছে। এয়া ড্ৰেছটো চাই কিবা কৃষ্ণ বিষ্ণু এনেকুৱা চৰিত্ৰ যেন লাগিছে। নামটো? যজ্ঞজিৎ গগৈ। কি চৰিত্ৰ অভিনয় কৰে? কৃষ্ণ। কৃষ্ণ। পিছফালে এজন সাজ পোছাক পিন্ধাৰ ব্যস্ত আছে। মই এখেতৰ লগত কথা পাতিম। আপোনাৰ নামটো? মোৰ নাম সুমিন বৰা। আপোনালোকৰ ড্ৰেছ ভাণ্ডাৰ ক'ৰ হয়? শিৱসাগৰ। শিৱসাগৰ কোন জেগাৰ? ড্ৰেছখিনি বৰ সুন্দৰ দেখিছোঁ। মোৰ ভিডিঅ'টো যিসকলে চাব তেখেতসকলে হয়তো আপোনালোকৰ যোগাযোগ কৰে, গতিকে আপোনাৰ কণ্টেক্ট নাম্বাৰটো কৈ দিয়ক। কণ্টেক্ট নাম্বাৰটো হৈছে 9101897051। জুবিন পোচাক ভাণ্ডাৰ আখৈফুটীয়া। জুবিন পোচাক ভাণ্ডাৰ আখৈফুটীয়া। ইতিমধ্যে নাট আৰম্ভ হ'বলৈ হৈছে। ব'লক মই এতিয়া আপোনালোকক নাটৰ মাজলৈ লৈ যাম। তোমালোকে মোক কৰিছা এনে আচৰণ। নাৰায়ণ ভাবিছো ভক্তসকলক দুষ্টৰ কবলৰ পৰা কেনেকৈ উদ্ধাৰ কৰি তাৰে উপায় চিন্তা কৰিছো। সেই উদ্দেশ্য লৈ আপোনাৰ কাষ চাপিছো কিছু আলোচনা কৰিবলৈ। চাওকচোন, দুষ্ট দানৱবিলাকে ভক্ত মানৱবিলাকক কেনেকৈ অত্যাচাৰ চলাইছে আপুনি জানিবলৈ Moi
ব্যক্ত কৰিব পাৰে কওকচোন বেয়া কিহৰ কাৰণে আপুনি ইমান চিন্তিত হৈ পৰিছে ভাগ হয় যেন পিতা পুত্ৰৰ মাজত সময় নেকি এখন আৰু যদি তেনে হ'বলৈ হয় অতি শীঘ্ৰে তাকে ৰাজ্যত পৰা বাহিৰ কৰি দিয়া হ'ব নিশ্চয় তোমাৰ মনৰ কামনা পূৰণ কৰিম কিন্তু অচিৰেই নহয় প্ৰথমে আমি হেৰি কৰো ভোলানাথক কষ্ট কৰি আৰু পিছত অমৰত্ব লাভ কৰি আৰু পিছত নিষ্ঠভাৱে সামগ্ৰী হয়
চিৰশত্ৰু মৌলবীয়ক বুজাই কৈছোঁ মই তাক য'তেই পাওঁ তাতেই হত্যা কৰিম মিত্র এই পাখন্ডার বেড়ে ধরি হত্যা